পঞ্চ ইন্দ্ৰিয়ৰ ওপৰত এতিয়া ভংগিমা গীত গাম। পঞ্চ ইন্দ্ৰিয় কোন কেতিয়া? চকু, কাণ, নাক, জিভা আৰু ছাল ন, এইকেইটা আমি পঞ্চ ইন্দ্ৰিয় বুলি কওঁ। এতিয়া ঠিক আছে, এইটো কিহৰ ছবি? এইটো চকু। এইটো কিহৰ ছবি? চকু। এতিয়া কোৱাচোন তোমালোকে, এই যে আমাৰ চকু, কোৱা, এই যে আমাৰ চকু, সকলো দেখি থাকো, চকু কেইটা, কোৱা, চকু কেইটা, মুদিলে যে একোকে নেদেখো, এই যে আমাৰ হাত, আৰু বাও, ঠেলা টনা, ঠেলা টনা, লিখা অঁকা, তালি বজাও, এই যে আমাৰ কাণ, আছে বহুমান, সৰু ডাঙৰ, সৰু ডাঙৰ, শব্দ শুনো, শুনো তাৰে গান, সৰু ডাঙৰ, শব্দ শুনো, শুনো তাৰে গান, এই যে আমাৰ নাম, উশাহ নিশাহ লওঁ, উশাহ নিশাহ লওঁ, ভাল বেয়া গোন্ধবোৰ নাকতে গম পাওঁ, ভাল বেয়া, ভাল বেয়া গোন্ধবোৰ উমান ল'ব পাওঁ, এই যে আমাৰ জিভা, লালটিৰে ভৰা, টেঙা মিঠা সোৱাদবোৰ জিভাতে গম পাওঁ, এই যে আমাৰ ছাল, চিকুটিৰে গম পাওঁ, গম পাইছা নহয়? বুজি পাইছা ন? গৰম, গৰম কেনেকে দিয়া, ঠাণ্ডা, সকলোবোৰ ছালতে গম পাওঁ, গৰম, ঠাণ্ডা, সকলোবোৰ ছালতে গম পাওঁ। এয়া আছিল আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ওপৰত ভংগিমা গীত ন, ঠিক আছে। ক্লিপ মাৰি দিয়া।